গাইজ আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ' আছে বঢ়িয়া সূৰ্যৰ পোহৰ ভাল লাগিছে কিন্তু আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে আমি 29 ডিচেম্বৰ 2022 তাৰিখে বিদায় লৈছিলোঁ। সেই বিদায় কিন্তু আমাৰ হায়াৰ ছেকেণ্ডেৰী খন্তেকীয়া বিদায় আছিল, কিন্তু আমি কেনেকুৱা জীৱন আৰু কেতিয়াও নাপালেও এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো আমি আপোনালোকে চাই লওক। এনেকুৱা খন্তেকীয়া বিদায় সকলোৰে হয়, তো দুখ কৰিবলৈ কথা নহয় যে কিছুমানে কান্দে, এইটো কথা ক'ব লাগে নহয় যে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আপোনালোকে চাই লওক আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে ভিডিঅ'বোৰ দি থাকিলে সোনকালে নটিফিকেশ্যন যায়। আৰু মাঘ বিহুত ভিডিঅ' আহিছে, সকলোৱে চাব। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ, গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন, যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি যামে